নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল সুৰভিজ ক্ৰিয়েটিভিটিলৈ মই সুৰভিয়ে আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এটা প্লাষ্টিক নেটেৰে বনোৱা ফুলদানি। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু মোক আদৰি ল'ব, আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এই ফুলদানিটো বনাবলৈ আপোনালোকক প্ৰয়োজন হ'ব প্লাষ্টিক নেট, কেঁচি, ঊণ আৰু বেজি। ফুলদানিটো বনাবলৈ আপোনালোকক দুখন নেটৰ প্ৰয়োজন হ'ব, কাৰণ এইটো সৰু হ'ব। যদি আপোনালোকে ডাঙৰ ফুলদানি বনাব বিচাৰে তেনেহ'লে আপোনালোকক 3খন প্লাষ্টিক নেটৰ প্ৰয়োজন হ'ব। প্ৰথমে আপোনালোকে এই নেটখন আমি কি কৰিব লাগিব, সৰু সৰু ভাগত ভাগ কৰিব লাগিব।